কথা এটা আছিল মানে মোৰ আজিকালি তাই মোৰ মুখে মুখে বহুত লগা হৈছে আপুনি যিমান পাৰে অলপ সোনকালে আহিব তাই মোৰ কথা অলপো নুশুনে চব নিজৰ মতে কৰে তাৰ মতে চলিব নোৱাৰো ন মই জলদি আহিব যিমান পাৰে সোনকালে আহিব তাই মোৰ কথা অলপো নুশুনে চব নিজৰ মতে য'ত যাব মন যায় তাতে যায় আৰু শ্বপিং কৰিব তাই এনি টাইম যাই থাকে মইতো তাৰ মতে চলি থাকো তাইতকে ডাঙৰ হয় ন মই মই এইবিলাক খোৱাত নাখাও মই একো মই ক'তো ঘূৰিব নাযাওঁ বুজিলা তাই ঘূৰিব বহুত মন যায় না তাই বহুত ঘূৰা চখটো আছে হ'ব মোক একো নালাগে মোক নালাগে তাইক দিয়া বুজিলা তাই চব তোমাৰ কাৰণে তাই বহুত ওপৰত উঠি গৈছে বুজিলা তাই মোৰ কথা অলপো নুশুনে চব নিজৰ মতে কৰে ডাঙৰ বুলি অলপো সন্মান নকৰে তাই হ'ব দিয়া যিমান পাৰে অলপ সোনকালে আহিব আৰু তাইক কথাবিলাক অলপ বুজাই দিব তাৰ মতে মই চলিব নোৱাৰো তাই মোৰ কথা অলপো নুশুনে হ'ব দিয়ক হ'ব দিয়ক আজি ভাতো নাখাওঁ নবনাও আহক তেওঁ তাইক মই এসিকা দিহে এৰিছো তাই নিজকে কি বুলি ভাবে চাহ কাপকে খাই লওঁ আৰু আজি নিজে একাপ চাহ বনাই খাওঁ তেওঁ নিজে বনাই খাই নে নাখায় চাম নহয় মই মোৰখিনি মই নিজে বনাই খাওঁ তেওঁ খালে খাব নাখালে নাই সদায় সদায় মই কিমান বনাই খাম আৰু কেতিয়াবা নিজৰ কামখিনি নিজে কৰি খালে হয় কেৱল মই তাক মুখতে খোৱাখিনি যোগাৰ হৈ থাকিব লাগে আজি মই মোৰ নিজৰ চাহ নিজে বনাই খাম বতৰটোও ধুনীয়া চাহ কাপ খাই দিম আজি তাই নিজে চাহ বনাই খায় নাখায় চাম নহয় সদায় সদায় মই বনাই খাব লাগে সৰু বুলি কেৱল মোকে সকলো কাম বাচি থাকিব তাইতো একো এটা নিজে কাম নকৰে কেৱল মোকে বাচি থাকিব আজি নিদিওঁ চাহ খালে খাব নাখালে নাই সদায় সদায় মই বনাই খুৱাব নোৱাৰো তাক চাম নহয় আজি নিজে নিজে বনাই খাই নাখায় মই তেওঁতকৈ সৰু বুলি চব তাৰ পাৰ্মিশ্যনতে চলিব লাগে মই মোৰ নিজৰ মোৰ স্বাধীনতা বুলি কোৱা বস্তু একো এটা নাই তাৰ মতে শুনিব লাগে তাৰ মতে চলিব লাগে সকলো মই কি তাৰ মতে কৰিম নেকি মহাৰাণী তোমাৰ যদি সময় আছে চাহ একাপ বনাই আনাচোন মোৰ কাৰণে কি হল বাইদেউ কিয় ইমান মাতি আছো শুনা পোৱা নাই নেকি ইমান চিঞৰি চিঞৰি মাতি আছো তোমাক মই পাকঘৰত কাম এটা কৰি আছিলো সেইকাৰণে শুনা পোৱা নাছিলো যোৱা মোৰ কাৰণে চাহ একাপ বনাই আনাগৈ ঠিক আছে বাৰু কম কাম কৰাজনী একদম বৰ নিজকে বহুত ভাল বুলি ভাবে ইমান কাম কৰা দুখাই একোৱে নাজানে কাম কৰিব ভালকে চাহ একাপ বনাব কলেও তাই ভালকে চাহ একাপে নবনায় চব নিজৰ মতে চলে এনে মানুহক দুখাই কাম কৰা কি চাহ বনাইছা এইবোৰ যদি বনাব নোৱাৰে কিয় বিয়া আহিব দৰকাৰ মা দেউতাহঁত কি শিকি নাহিলা নেকি চাহ বনোৱা তুমি যদি শিকি নাহিছিলা কিয় বিয়া আহিছা তুমি খোৱা মই এইবোৰ চাহ ইমান কষ্ট কৰি মই তেওঁৰ কাৰণে চাহখিনি বনালো আৰু কি এনেকুৱা ভাঙিব লাগে নে কাপখিনি খং আছে বোলে ইমান বেয়াকে এনেকৈ কৰিব লাগে নে নাচাব আৰু এইখন ঘৰত থাকিব নোৱাৰা হৈ গৈছো মই এখন ঘৰত নোৱাৰিমে চাগে মই তেওঁৰ লগত কেতিয়াও চলিব
আছে আপুনি? আজি কি হ'ল জানে? আজি মানে মোক বাইদেউ মানে মোক এটা চাহ বনাব দিছিলে। মই তাক চাহ একাপ বনাই দি খোৱালোঁ। চাহকাপ বেয়া হোৱা বুলি সেই চাহকাপটোকে গোটেই ভাঙি দিলে। ইমান বেয়া ব্যৱহাৰ কৰিছেতো মোৰ লগত। হয়, আপুনি সোনকালে আহক। ঠিক আছে বাৰু, হ'ব দিয়ক। তাই অলপো চাহ বনাব নাজানে, নিজে বনাই খাবলগীয়া হৈ গৈছে। তাই একদম নিজৰখিনি ভালকে বনাই দিয়ে আৰু মোৰখিনি একদম বেয়াকে বনাই দিয়ে। তাই নিজকে কি বুলি ভাবে? তাই খিনি হলে একদম কি ধুনীয়াকে বনাই লব, মোৰখিনি একদম ভালকে বনাই নিদিয়ে। এজনীক মানে মই কেতিয়াও সন্তুষ্টই কৰিব নোৱাৰো। মই যিমান ভাল কাম কৰিলেও বেয়া কাম কৰিলেও তেওঁৰ চকুত মই সদায় বেয়াই হৈ থাকো। নিজেতো একো এটা কাম নকৰে, এনি টাইম মোবাইলতে লাগি থাকিব, সকলো কাম মোকে চাকৰ দৰে বুৱাই থাকিব। মই ঘৰখনৰ কাম সকলো কৰিলেও তাৰ চকুত নালাগে। নিজে কৰাখিনিয়ে ভাল দেখে সদায়, সতিনীয়ে সদায়। কেতিয়াও বাই ভনী ধৰে মিলি থাকিব নোৱাৰে। তোমাৰ মুখখন বেছি চলা হৈছে এইকেইদিন, মুখে মুখে জবাব দিয়া হৈছা তুমি। তুমি নিজকে কি বুলি ভাবিছা? তুমি মোৰ হাজবেণ্ডৰ লগত বিয়া আহিছা, মই তোমাৰ নিচিনা জানি বুজি কাৰ লগত বিয়া হব জানা, বুজিলা? তুমি এজনী ৱাইফ থকাৰ পিছতো তুমি মোৰ হাজবেণ্ডৰ লগত বিয়া আহিছা, মই তোমাৰ নিচিনা কাৰ লগত বিয়া হব জানাই। তুমি সেইকাৰণে কাম কৰিব লাগিবই ন। মই মোৰ কামত মই নিজে কৰি আছো, আপুনিহে একো এটা কাম নকৰে কাৰণে আপোনাক মোক ক'ব লগা হৈছে, মুখে মুখে জবাব দিব লগা হৈছে। আপুনিতো সদায় মোৰ দুখ খিনিয়ে দেখি থাকে, সদায় ঘৰখনত সকলো যিখিনি কাম কৰো দেখাই নাপায় একো। ময়ো স্বাধীনতা বিচাৰো, ময়ো মোৰ মতে চলিব বিচাৰো। আপোনাৰ মতে মই চলি থাকিবলৈ আপোনাৰ খাই থকা নাই নহয়। সেইকাৰণে তুমি ফাৰ্ষ্টত ভাবিব লাগিছিল যে এটা হাজবেণ্ডৰ যদি বেলেগ এজনী ৱাইফৰ পৰা খায়ে নে, তেতিয়া তোমাৰ মনটো কেনেকুৱা লাগিব কোৱা নিজে। মোৰ কেনেকুৱা লাগিছে এইটো মই জানিছো, বুজিছা? তুমি নিজকে কি বুলি ভাবা? তুমি মই থকা অৱস্থাত তুমি নিজে এখন ঘৰত আহিছা জোৰবস্তি কৰি, কাৰণ মোৰ তুমি জানা নিজে এজনী ৱাইফ আছে, তুমি আহিব কাৰণে একো দৰকাৰ নাছিল। সেইকাৰণে তুমি চব কাম কৰিব লাগিব। মই নিজৰ ইচ্ছামতে চব কৰিম। হ'ব, যিটো দেখিছো এজনীৰ লগত মই চাগে চলিবই নোৱাৰিম। ইমান এনি টাইম দুখে ওলাই থাকে মোক। ভাল এটা কাম কৰিলে দুখে ওলাই থাকিব, বেয়া এটা কাম কৰিলে দুখে ওলাই থাকিব। নোৱাৰো আৰু মই এখন ঘৰত থাকিব। ইয়াৰ লগত চলাতে বহুত টান হৈ পৰিছে মোৰ। কি কৈ আছা? মই কি নুশুনা বুলি ভাবিছা নেকি তুমি? তোমাৰ যদি এখন ঘৰত থাকিব মন আছে ভালকৈ থাকা, যদি থাকিব মন নাই তুমি এখন ঘৰৰ পৰা ওলাই যোৱা। এখন ঘৰত মই ফাৰ্ষ্ট বিয়া আহিছো, মই থাকিম, মই নিজৰ ইচ্ছামতে মোৰ যি মন যায় তাকে কৰিম। তোমাক ক'ব একো দৰকাৰ নাই, বুজিলা? তোমাৰ যদি ইমান অশান্তি লাগি আছে, যদি কাম কৰিব এটা লাগিছে তোমাৰ, তুমি এখন ঘৰৰ পৰা ওলাই যাব পাৰা, কাৰণ এখন ঘৰত মই ফাৰ্ষ্ট বিয়া আহিছো। তুমি জানি বুজি মোৰ হাজবেণ্ডৰ লগত বিয়া আহিছা। ময়ো স্বাধীনতা বিচাৰো, ময়ো মোৰ মতে চলিব বিচাৰো। পৰাধীনতাতকৈ স্বাধীনতাই শ্ৰেয়। ময়ো আজিৰ পৰা মুক্ত হৈ থাকিব বিচাৰো, নাথাকো আৰু এখন ঘৰত।